প্রয়াত রেণুকা হাটপার প্রথম মৃত্যুবার্ষিকী উপলক্ষে আয়োজিত শ্রাদ্ধত উপস্থিত শ্রদ্ধাভাজন প্রতিবৃন্দ রায় এই 13 সেপ্টেম্বর বৃহস্পতিবার আর আজির এই দিনটিতে এই তিথিত শ্রদ্ধাৰ ৰেণুকা হাটখোৱা তেখেতৰ আজি দিনটোতে মৃত্যু হৈছিলে। তেখেতৰ লগতে প্ৰয়াত ধৰ্মেন্দ্ৰ দাস দুয়োজনৰ স্মৃতিত এটা স্মৃতিস্তম্ভ পৰিয়ালৰ তৰফৰ পৰা নিজ বাসগৃহতে স্থাপন কৰা হৈছে আৰু এই স্তম্ভটিৰ নাম ৰখা হৈছে শ্ৰদ্ধা কানন। আৰু এই শ্ৰদ্ধা কানন উদ্বোধন কৰাৰ কাৰণে আজি আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত দশৰথ দাস, শিল্পী সৈনিক ব্ৰজনাথ শৰ্মা প্ৰতাপাকক আৰু বিশিষ্ট সংগীত শিল্পী আমাৰ আটাইৰে পৰিচিত শ্ৰদ্ধাৰ নমস্য ব্যক্তি। আৰু তেখেতক আমাৰ পৰিয়ালৰ তৰফৰ পৰা ধৰ্মেন্দ্ৰ দাসৰ ভাতৃ ভৱানী প্ৰসাদ দাসে এখন গামোচাৰে সম্ভাষণ জনাবলৈ অনুৰোধ কৰিছোঁ। আৰু এইখিনিতে মই শ্ৰীযুত দশৰথ দাসদেৱক এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহ্বান জনাইছোঁ। শংখটো বাজে। এইখিনিতে শ্ৰদ্ধা কাৰণৰ উদ্বোধক ডাঙৰীয়া মই দুআষাৰ বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ। বৃহত্তৰ জালাহৰ এগৰাকী সৰ্বৰজী জনপ্ৰিয় মহিলা, মোৰ সম্পৰ্কত বহু ৰেণুকা হাটখোৱাৰ প্ৰথম বাৰ্ষিক মৃত্যুতিথিত সমবেত সমূহ অতিথিবৃন্দলৈ, মাননীয় অতিথিবৃন্দলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু এই পবিত্ৰ দিৱসত স্বৰ্গীয়া
ৰেণুকা হাতখোৱা তথা তেখেতৰ স্বামী স্বৰ্গীয় ধৰ্মেন্দ্ৰ দাসদেৱৰ স্মৃতিত মই শ্ৰদ্ধা জনাইছোঁ। এই দুয়োগৰাকী ব্যক্তি মোৰ অত্যন্ত পৰিচিত, মোৰ লগতে ঘৰুৱা সম্পৰ্ক আছিলে। আজি এই পবিত্ৰ দিনত তেখেতসকলৰ নামত এই শ্ৰদ্ধা কানন নামৰ স্মাৰক স্তম্ভটি উদ্বোধন কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। আৰু এই দুয়োগৰাকী ব্যক্তিৰ আমাৰ মাজত অনাগত দিনলৈ তেওঁলোকৰ গুণাৱলীৰে জীয়াই থাকক তাকে কামনা কৰি আজিৰ এই অনুষ্ঠান সমাপ্ত হোৱা বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। আজি শ্ৰদ্ধা কাননৰ উদ্বোধক ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে শ্ৰদ্ধা কাননৰ সন্মুখত সমবেত বিশিষ্ট ব্যক্তিসকলক পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ মই আহ্বান জনাইছোঁ। আমাৰ ইয়াৰ পিছত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছে, তাৰ ৰূপত সন্ন্যাসৰ বড়ো ডাঙৰীয়াক মই পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ আহ্বান জনাইছোঁ। ইয়াৰ লগতে সন্ধিয়া প্ৰজ্বলক ডাঙৰীয়া মাননীয় উমেশ্বৰ দাসদেৱক মই পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ আহ্বান জনাইছোঁ। ইয়াৰ লগতে উপস্থিত সমূহ ৰাইজক মই পুষ্পাঞ্জলি এজনকৈ দিবলৈ আহ্বান জনাইছোঁ।